নমস্কাৰ বন্ধুসকল যোৱা দুটা দিনত ভাৰতীয় সিনেমা জগতে দুজনকৈ দক্ষৰ জনপ্ৰিয় অভিনেতাক হেৰুৱালে প্ৰথমে ইৰফান খানক যোৱা 29 এপ্ৰিলত আৰু কালি অৰ্থাৎ 30 এপ্ৰিল বৃহস্পতিবাৰে আন এজন অভিনেতা ঋষি কাপুৰৰ মৃত্যু হয় দুইজনৰ মৃত্যুত ভাৰতীয় সিনেমা জগতৰ এক বৃহৎ ক্ষতি হৈছে আজিৰ এই ভিডিঅ'ত আপোনাক প্ৰয়াত অভিনেতা ঋষি কাপুৰৰ জীৱনৰ বিষয়ে আপুনি জনা নজনা কিছু কথা কম আপুনি যদি ঋষি কাপুৰৰ অনুৰাগী আছিল তেন্তে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ঋষি কাপুৰৰ জন্ম হৈছিল 1952 চনৰ 4 ছেপ্টেম্বৰত মুম্বাইত তেওঁৰ সম্পূৰ্ণ নাম আছিল ঋষিৰাজ কাপুৰ আৰু তেওঁৰ নিকনেম আছিল চিন্তু ঋষি কাপুৰৰ পিতৃ আছিল প্ৰখ্যাত এক্টৰ ডাইৰেক্টৰ ৰাজ কাপুৰ আৰু তেওঁৰ মাতৃৰ নাম আছিল কৃষ্ণাৰাজ কাপুৰ ইয়াৰ উপৰিও তেওঁ আছিল প্ৰখ্যাত অভিনেতা পৃথ্বীৰাজ কাপুৰৰ নাতি ঋষি কাপুৰৰ দুজন ভাতৃ আছিল ক্ৰমে ৰন্ধীৰ কাপুৰ আৰু ৰাজীৱ কাপুৰ আৰু তেওঁৰ দুগৰাকী ভগ্নী আছিল ক্ৰমে ঋতু নন্দা আৰু ৰীমা কাপুৰ ঋষি কাপুৰে প্ৰথম সিনেমা জগতত ভুমুকি মাৰিছিল দেউতাক ৰাজ কাপুৰৰ সিনেমা শ্ৰী 420ৰ এটি জনপ্ৰিয় গীত প্যাৰ হোৱা ইকৰাৰ হোৱাৰ জৰিয়তে কিন্তু প্ৰথম অভিনয় কৰিছিল 1970 চনত মুক্তি লাভ কৰা সিনেমা মেৰা নাম জোকৰত এইখন সিনেমাৰ বাবে তেওঁ নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট চাইল্ড আৰ্টিষ্টৰ বঁটা লাভ কৰে ইয়াৰ পাছত 1973 চনত মুক্তি লাভ কৰা ববি নামৰ সিনেমাত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰে এইখন সিনেমাত তেওঁ বিপৰীতে আছিল অভিনেত্ৰী ডিম্পল কাপাডিয়া এইখন সিনেমা সেই দশকৰ এখন শ্ৰেষ্ঠ সিনেমা আছিল আৰু ইয়াৰ বাবে তেওঁ ফিল্মফেয়াৰৰ বেষ্ট এক্টৰৰ বঁটাও পাইছিল ঋষি কাপুৰে 1980 চনত এক্ট্ৰেছ নীতু সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হয় নীতু সিঙৰ লগত তেওঁ 12খন সিনেমাত অভিনয় কৰিছিল ঋষি কাপুৰৰ দুই সন্তান ক্ৰমে পুত্ৰ ৰণবীৰ কাপুৰ যি বৰ্তমান বলিউডৰ এজন জনপ্ৰিয় অভিনেতা আৰু জীয়ৰী ৰিদ্ধিমা কাপুৰ যি এগৰাকী ফেশ্বন ডিজাইনাৰ 2018 চনৰ ঋষি কাপুৰৰ দেহত লিউকোমিয়া নামৰ বোন মেৰো কেঞ্চাৰ ৰোগে দেখা দিয়ে আৰু চিকিৎসাৰ বাবে তেওঁক নিউয়ৰ্কলৈ লৈ যোৱা হয় প্ৰায় এবছৰ যোৱা চিকিৎসাৰ অন্তত 2019 চনৰ 26 ছেপ্টেম্বৰত তেওঁ সুস্থ হৈ ভাৰতলৈ ঘূৰি আহে কিন্তু যোৱা 29 এপ্ৰিলত তেওঁ উশাহ লোৱাত কষ্ট পোৱাত মুম্বাই ছাৰ HN ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিটেলত তেওঁক ভৰ্তি কৰায় আৰু তাতে 30 এপ্ৰিলৰ পুৱা 8:45 তেওঁ শেষ নিশ্বাস ত্যাগ কৰে 1973 চনৰ পৰা 2000 চনলৈকে ঋষি কাপুৰে প্ৰায় 92খন চিনেমাত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তেওঁৰ কেইখনমান উল্লেখনীয় চিনেমা হ'ল 1973 চনত ববি 1975 চনত খেল খেল মে 1974 চনত কভি কভি 1977 চনত অমৰ আকবৰ এন্থনী 1980 চনত কৰ্জ 1989 চনত চান্দনী 2010 চনত দো দুনি চাৰ আৰু 2016 চনত কাপুৰ এণ্ড সন্স এয়াই হৈছে অভিনেতা ঋষি কাপুৰৰ জীৱন তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰক এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ